স্বাগতম জনাইছো আকৌ আমি উভতি আহিছো ডিফু এছটি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি 4টা বজাৰ আপডেটটো লৈ পেলাই বৰ্তমান আমাৰ হাতত উপস্থিত আছে 4টা বজাত এই মুহূৰ্তত বিজেপি পাৰ্টিৰ প্ৰাৰ্থী অমৰ সিং পিছো ডাঙৰীয়া তেখেতে 2,79,443 বৰ্তমান তেখেতে ভোট লাভ কৰিছে আৰু লগতে দ্বিতীয় স্থানত আছে জয় কাঠাৰ তেখেতে ভোট লাভ কৰিছে 1,65,309 তিনি নম্বৰত আছে জয়ৰাম ইংলেণ্ড কংগ্ৰেছৰ পৰা তেখেতে এই মুহূৰ্তত ভোট লাভ কৰিছে 1,98,873 লগতে বাৰ্নাৰ শৰ্মা তেখেতে ভোট লাভ কৰিছে 9,652 আৰু লগতে আছে জটছন বে তেখেতে ভোট লাভ কৰিছে 8,454 এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে 1 নম্বৰ আৰু 2 নম্বৰ জয় কাঠাৰ আৰু অমৰ সিং পিছো প্ৰাৰ্থী এই দুইগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰায় 1,14,000 মান ডিফাৰেন্স দেখা গৈছে আৰু ইয়াত এতিয়া আৰু কিছু সময়ৰ ভিতৰত কাউন্টিং শেষ হ'বহি সেই তাৰ পিছতে আমি জানিবলৈ পাম যে ইয়াত জিকিব কোনে কিন্তু যি মুহূৰ্তত এতিয়া এই ধৰণে যদি গৈ থাকে তেনেহ'লেতো বিজেপি জিকিব বুলি তেনে খাটাং সেইটো আমি গোটেই ফলাফল আমি দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক কাৰ্বি আংলং টাইমছ